বন্ধুসকল অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ ফালৰ পৰা সমগ্ৰ অসমবাসীলৈ আছে এটা খুব বেছি ভাল খবৰ। থাম্বনেইলখন দেখি হয়তো ধৰিব পাৰিছে সেই খবৰটো কি। বন্ধুসকল অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ আহি আছে এটা নতুন অসমীয়া গীত। গীতটিৰ নাম কি, গীতটি কেতিয়া মুক্তি দিব, সকলোখিনি কথা মই এই ভিডিঅ'টোত ক'ম। গতিকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাওক। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল বিকাশ দাৰ নতুন গীতটিৰ নাম হৈছে যাত্ৰা। বন্ধুসকল এই গীতটিৰ বিষয়ে বিকাশ দাই কি মন্তব্য দিছিল চাওঁচোন বলক। মিলিয়নৰ কাৰণে এটা গান বনোৱা হৈ গ'ল। মই মানে একো ষ্টৰি দিয়া নাই, একো ব্লগো বনোৱা নাই, কিন্তু মই গানটো আজি 9 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ পৰাই মানে মই গানৰ লগত লাগি আছোঁ। লাষ্ট 3 মাহ মানৰ পৰা মই গানটো কামত লাগি আছোঁ। আৰু লগতে গানটো কমপ্লিট হৈ গ'ল, গোটেইখিনি মোৰ হাতত আছে। গানটো এতিয়া গোটেইখিনি হৈ গ'ল, খালি এতিয়া শ্বুটিং কৰিব বাকী আছে। 1 মিলিয়ন হোৱাৰ লগে লগে গানটো ৰিলিজ হৈ যাব। বহুত কষ্ট কৰিছে গানটোৰ কাৰণে, মানে আমি বহুত কেইজন মানুহ আছোঁ আৰু বহুত ফেমাছ ছিংগাৰে গাইছে গানটো, আপোনালোকে সকলোৱে চিনি পায়। আৰু গানটো মানে কালি নেক্সট ব্লগত গম পাব আপোনাৰ। কালি যিটো ৰাতিপুৱা ব্লগ আহিব সেই ব্লগটোত গোটেইখিনি আপডেট আপোনালোকে পাব। গানটোৰ নাম কি হয়, গানটো কিহৰ ওপৰত ৰিলেটেড, গোটেইখিনি গান ৰেডি আছে। গানটো মানে মই ইমান বাৰ শুনিলোঁ এতিয়ালৈকে, চাগে মই 500ৰ ওপৰত গানটো শুনিলোঁ। মানে ডেইলি 3 4 বাৰকৈ গানটো শুনোৱেই আৰু এবাৰো বৰ নালাগে। ইমান মানে এটা পাৱাৰফুল গান। মানে মই যেনেকুৱা ইমান যে ভাবি আছিলোঁ গানটো এনেকুৱা হ'ব সেনেকুৱা হ'ব, আৰু যেনেকুৱা ভাবিছিলোঁ সেনেকুৱাই গানটো হৈছে। কালি ব্লগত মই ক'ম গানটোৰ বিষয়ে। আৰু মানে বিহাইণ্ড দ্য চিনো কিবা কিবি লৈ আছোঁ, এইবিলাক মই ভালকৈ ফাইনেল হ'লে অলপমান কেইদিন পিছত মানে গানটো কেনেকুৱা টাইপ দিম মই চাই লওঁ বিহাইণ্ড দ্য চিনটো। আৰু আপোনালোকে আশা কৰোঁ বহুত বেছি ভাল পাব। আৰু আমি সকলোৱে যেতিয়া মোৰ গানটো আহিব এতিয়াৰ পৰা ৰেডি হৈ থাকক। মানে এটলিষ্ট আমাৰ মানে এনেকুৱা ইউটিউবাৰৰ গান হিচাপে অসমত মানে আমি ট্ৰেণ্ডিঙত আনিবৰ কাৰণে চেষ্টা কৰিম। মানে যিমান পাৰোঁ সকলোৱে পূৰা ধামাকা কৰিবলৈ চেষ্টা কৰিম গানটো ওলালে। বাকী লাহে লাহে আপডেট পাই থাকিব গানত, মানে শ্বুটিং ক'ত কৰিব যাওঁ। আপোনালোকৰ যদি কিবা ভাল ঠাই আছে আপোনালোকৰ মনত, আপোনালোকে কমেণ্ট কৰি মানে মেনশ্যন কৰিব যে এইটো ভাল এটা লোকেশ্যন আছে। আমি অসমতে শ্বুট কৰিম যিমানখিনি পাৰোঁ, মানে ভাল লোকেশ্যন, ইউনিক হিডেন প্লেচ মানে অসমৰ শ্বুটিং কৰিম। বন্ধুসকল যদি আপোনালোকে বিকাশ দাৰ ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। গতিকে আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।